কাইলৈৰ পৰা ৰাস মহোৎসৱ সত্ৰ নগৰী মাজুলীৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তত ৰাসৰ প্ৰস্তুতি তুংগত কৃষ্ণৰ বন্দনাৰে মুখৰিত হ'ব সমগ্ৰ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ৰাস মহোৎসৱৰ ব্যাপক উৎসাহ সত্ৰ নগৰী মাজুলীৰ চৌদিশে ৰাসৰ উৎসাহ দেখিবলৈ পোৱা গৈছে ৬১খন সত্ৰ আৰু মঞ্চত অনুষ্ঠিত হ'ব শ্ৰী শ্ৰী কৃষ্ণৰ ৰাসলীলা মাজুলীৰ ৰাস উপভোগ কৰিবলৈ উপস্থিত হৈছে দেশ বিদেশৰ পৰ্যটকো আমি ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা ৰাস মহোৎসৱৰ প্ৰস্তুতি বা পৰিৱেশ আমি দেখুৱাই যাবলৈ চেষ্টা কৰিম আমি তিতাবৰলৈ গৈছো তিতাবৰৰ পৰা এই পৰিৱেশ আমাক দেখুৱাব আমাৰ জ্যেষ্ঠ সাংবাদিক শশাংক দত্তই আপনারা এতিয়া শেষ মুহূৰ্ত চলি আছে অসমৰ বিভিন্ন প্ৰান্তত ৰাস মঞ্চত ৰাসলীলাৰ বাবে সকলোৱে আখৰাত ব্যস্ত হৈছে অন্তিম আখৰাত ব্যস্ত হৈছে তিতাবৰ শিলিখাবাৰী অঞ্চলৰ এইসকল কলা কুশলী সতীৰ্থ সাংবাদিক বিক্ৰী হৈ যেনে দেখুৱাব তিতাবৰ শিলিখাবাৰী যুৱ সংঘৰ উদ্যোগত ৰাইজৰ সহযোগত প্ৰতি বছৰৰ দৰে এইবাৰো এই শ্ৰী শ্ৰী কৃষ্ণ ৰাসলীলা উদযাপিত হ'ব তাৰ বাবে এই আখৰা চলি আছে অন্তিম আখৰাত অংশগ্ৰহণ কৰিছে স্থানীয় কলা কুশলীসকলে আমি পোনপটীয়াকৈ নিউজ লাইভৰ দৰ্শকসকলক এই আখৰাৰ মাজলৈ লৈ যাব বিচাৰিছো গোপীর সঙ্গে নাচ তরঙ্গে গোপীর সঙ্গে নাচ তরঙ্গে নান সহদর জল সহদর নাচে রমণ সঙ্গে নাচ তনব নাগর রাধে ৰাসলীলা আৰম্ভ কৰিছে আৰু প্ৰতি বছৰে এইবাৰ আৰম্ভ কৰিবলৈ লৈছে প্ৰস্তুতি কেনেকুৱা আছিলে কেইদিনীয়াকৈ ৰাস উদযাপন কৰিছে আমি ৮ আৰু ৯ নৱেম্বৰত শ্ৰী শ্ৰী কৃষ্ণৰ ৰাসলীলা আয়োজন কৰিছোঁ এটা সুন্দৰ মুহূৰ্ত আপোনালোকে দেখিছে আমাৰ প্ৰায় এইবাৰ ভাৱৰীয়া প্ৰায় ২২০ জন কণ শিশুৰ পৰা ডাঙৰলৈকে আৰু ইয়াৰ বৈশিষ্ট্যপূৰ্ণ কথাটো হ'ল এই শ্ৰী শ্ৰী কৃষ্ণৰ ৰাসলীলাৰ শিলিখাবাৰী যুৱ সংঘৰ উদ্যোগত ইয়াত হিন্দু মুছলিম আৰু সকলো জাতি জনগোষ্ঠীক লৈ কৰিছোঁ এইটো মানে ঐতিহ্যৰ মিলনভূমি বুলি ক'লেও ভুল কোৱা নহ'ব এটা মিলনভূমি হৈছে সুন্দৰ এটা মুহূৰ্ত সেই সুন্দৰ মুহূৰ্তত মই এই শ্ৰী শ্ৰী কৃষ্ণৰ ৰাসলীলাৰ শুভমুহূৰ্তত সকলোকে আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ অনাগত দিনত এনেদৰে যাতে অসমৰ প্ৰতিটো সংস্কৃতি সাহিত্যৰ যিটো শ্ৰী শ্ৰী কৃষ্ণৰ ৰাসলীলাৰ মাজেৰে ভগৱানে যি প্ৰেমৰ গুণাকীৰ্তন কৰিছিলে সেই গুণাকীৰ্তন সকলো দিশত হয় সকলো দিশত আগবাঢ়ি যায় তাৰে কামনা কৰিলোঁ এতিয়া আচলতে ৰাসলীলা আমি কৃষ্ণক ইয়াত দেখিছোঁ আমি কৃষ্ণ ওচৰলৈ আহিছোঁ আপুনি ৰাসত আখৰা কৰি আছে আপুনি এটা শ্ৰীকৃষ্ণ এটি সংলাপ কওক কি যে মোহময়ী মধুৰ ৰজনী শাৰদীয় প্ৰকৃতিৰ প্ৰস্ফুলিত তৰুলতিকাই সুবিধা কৰি তোলে শ্ৰী বৃন্দাবন শৰতৰ সখীসৌ অমলিত ধৱল প্ৰভাই মোৰ মন কৰি তোলে অতিকে চঞ্চল এইদৰে আচলতে সকলোৱে আখৰাত অংশগ্ৰহণ কৰিছে আমি শশাংক দত্ত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ